নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আৰু আকৌ অন্য এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিলোঁ। এয়া দেখিছেনে, মাহৰ দাইল আৰু কচুগুটি একেলগে বনালোঁ। আপোনালোকে নিশ্চয় জানেই মাহৰ দালি আৰু কচুগুটিৰে খাবলৈ কিমান টেষ্টি আৰু সোৱাদ হয়। এয়া লৈছোঁ মই এবাটি দাইল আৰু লৈছোঁ মই 3টা কচুগুটি। এতিয়া মই দাইলখিনি আৰু কচুগুটিৰ বাকলিটো চেলাই ল'ম আৰু দাইলখিনি ধুই ল'ম। মই যিহেতুকে দাইলকেইটা তিয়াই নাৰাখিলোঁ, সেইকাৰণে মই কুকাৰত দি দিম, পটককৈ সিজিব আৰু খোলাকৈ বনালে অলপ টাইম বেছিকৈ লাগিব। সেইকাৰণে মই কুকাৰতে দি দিলোঁ ধুই পেলাই। ইয়াৰ লগত দিলোঁ মই পিঁয়াজ কাটি এটা, লগতে মই নহৰু দিয়া নাই, আদা দিছোঁ খুন্দি থেতেলিয়াই, আৰু ইয়াতে সোৱাদ অনুপাতে নিমখ আৰু হালধিও দি দিম। এতিয়া মই ইয়াতে পানী দি দিম, দালি অনুপাতে পানী দি দিম। দি পেলাই মই গেছটো জ্বলাই লৈ চিটি মাৰিব দিম 3-4টামান। চিটিকেইটা হৈ যোৱাৰ পিছত মই গেছটো পাছ হোৱাৰ বাবে 5 মিনিটমান সময় ৰেষ্ট কৰিব দিছোঁ। মাটিমাহৰ দাইলৰ সম্ভাৰৰ বাবে মই এতিয়া কেৰাহীটো বহাই দিছোঁ। ইয়াতে মই সৰিয়হৰ তেল দি দিছোঁ, লগতে মই পাঁচফোৰণো এচামুচ দি দিলোঁ আৰু মই 3টা শুকান জলকীয়াও দি দিলোঁ। শুকান জলকীয়া দিয়াৰ পিছত মই তেজপাতো এটা ডাঙৰ চাইজৰ তেজপাত সৰুকৈ ফালি দি দিলোঁ। পাঁচফোৰণ আৰু জলকীয়াকেইটা ফ্ৰাই হোৱাত এতিয়া মই নহৰু সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, সেয়া দি দিছোঁ। নহৰুখিনি এতিয়া ফ্ৰাই কৰি ল'ম অকণমান। এতিয়া মই ইয়াৰ লগত এড কৰিম আকৌ এটা পিঁয়াজ সৰুকৈ কাটি ৰাখিছিলোঁ, সেয়া দি দিছোঁ। লগতে মই বিলাহীও এটা কাটি ৰাখিছিলোঁ, সেয়াও দি দিম। বিলাহীখিনি দিয়াৰ পিছত মই অকণমান টাইম ফ্ৰাই কৰি ল'লোঁ আৰু মই অকণমান ধনিয়া পাউডাৰো দি দিলোঁ ইয়াৰ লগতে। ধনিয়া গুড়িখিনি দিয়াৰ পিছত মই আকৌ অকণমান টাইম ফ্ৰাই কৰি ল'লোঁ আৰু লগতে মই দালি বইল কৰি ৰখা দালিখিনি দি দিলোঁ ইয়াতে। দালিখিনি দিয়াৰ পিছত মই আকৌ কুকাৰটো অখালি অকণমান পানী দি দিলোঁ, গোটা হৈ গৈছিল, সেইকাৰণে মই অকণমান পানী মিলাই দিলোঁ ইয়াতে। এতিয়া মই 5 মিনিটমান সময় উতলিব দিম। সম্ভাৰ দিয়াৰ পিছত, দালিত সম্ভাৰ দিয়াৰ পিছত যদি অকণমান সময় উতলিব দিয়া হয়, তেতিয়াহ'লে খাবলৈ টেষ্টি আৰু সোৱাদ লগা হয়। পাঁচ মিনিটমান সময় হাই ফ্লেমত উতলাৰ পিছত মই এতিয়া ইয়াৰ লগত এড কৰিম লং, এলাইচি, ডালচেনি অকণমান খুন্দি ল'ম। আপোনালোকে মাহৰ দালি বনালে এনেদৰে লং, এলাইচি, ডালচেনি আঞ্জাত দিয়ে নে নিদিয়ে জনাবচোন। আমি হ'লে দিওঁ, খাবলৈ বহুত টেষ্টি আৰু সোৱাদ লগা হয়। এতিয়া মোৰ আঞ্জাটো হৈ গ'ল, এতিয়া নমাই দিম, লগতে আপোনালোকৰ মাজত পৰিৱেশনো কৰি দিম। এয়া দেখিছেনে, কচুগুটিৰে মাহৰ দাইলখন ইমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি আৰু সোৱাদ লগা হৈছে। এনেদৰে আপোনালোকেও বনাই চাব আৰু কেনে পালে জনাব। নিশ্চয় আপোনালোকে খায়ে নিজৰ ৰেচিপি মতে এনেদৰে এবাৰ বনাই চাব। এতিয়া ৰাখিছোঁ, অন্য এটা ভিডিঅ'লৈ পুনৰ উপস্থিত হ'ম। বাই বাই।